নমস্কাৰ। আজি মই বৰ্গ আৰু বৰ্গমূলৰ পাৰ্ট 2 আলোচনা কৰিম। এই পাৰ্টটোত বৰ্গ সংখ্যা এটাৰ বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিব পাৰি সেইখিনি আমি এই ভিডিঅ'টোৰ দ্বাৰাই আলোচনা কৰিম। তো ইয়াত চোৱা যে 1ৰ বৰ্গ হ'ল 1, হয়নে? তো 1টো কাৰ বৰ্গ সংখ্যা? 1টো হ'ল 1ৰে বৰ্গ সংখ্যা, হয়নে? তো 2ৰ বৰ্গ হ'ল 4, তো 4টো কাৰ বৰ্গ সংখ্যা? 4টো হ'ল 2ৰ বৰ্গ সংখ্যা, হয়নে? তো 3ৰ বৰ্গ হ'ল 9, তো 9টা বৰ্গ সংখ্যা, 9 কাৰ বৰ্গ সংখ্যা? 9 হ'ল 3ৰ বৰ্গ সংখ্যা। তো এই 1, 4 আৰু 9, হয়নে? চোৱা 1টো কাৰ বৰ্গ সংখ্যা? 1ৰ, তো 1ৰ বৰ্গমূল হ'ব 1, আৰু 4টো কাৰ বৰ্গ সংখ্যা? 4টো হ'ল 2ৰ বৰ্গ সংখ্যা, তো 4ৰ বৰ্গমূল হ'ব 2। ঠিক একেদৰে চোৱা 9 কাৰ বৰ্গ সংখ্যা? 9টা বৰ্গ সংখ্যা, হয়নে? তো 9টো হ'ল 3ৰ বৰ্গ সংখ্যা, তো 9ৰ বৰ্গমূল হ'ব 3। ঠিক একেদৰে চোৱা 8ৰ বৰ্গমূল হ'ব 64 বা 64, হয়নে? তো 64 এটা বৰ্গ সংখ্যা, এইটোৰ কাৰ বৰ্গ সংখ্যা? এইটো হ'ল 8ৰ বৰ্গ সংখ্যা, হয়নে? তো চোৱা 64ৰ বৰ্গমূল হ'ব 8 হ'ল। চোৱা ঠিক একেদৰে চোৱা 12ৰ বৰ্গ হ'ল 146, তো 146 এটা বৰ্গ সংখ্যা, তো এইটো কাৰ বৰ্গ সংখ্যা? এইটো হ'ল 12ৰ বৰ্গ সংখ্যা, হয়নে? তো 146ৰ বৰ্গমূল হ'ব 12। ঠিক একেদৰে চোৱা যে 19ৰ চোৱা যে 19ৰ বৰ্গ হ'ব 361, হয়নে? চোৱা তো 361 এটা বৰ্গ সংখ্যা, এইটো 19ৰ বৰ্গ সংখ্যা, হয়নে? তো 361ৰ বৰ্গমূল হ'ব 19। ঠিক একেদৰে চোৱা 29ৰ বৰ্গ হ'ব 841, হয়নে? 841 এটা বৰ্গ সংখ্যা, এইটো কাৰ বৰ্গ সংখ্যা? এইটো হ'ল 29ৰ বৰ্গ সংখ্যা, তো 841ৰ বৰ্গমূল হ'ব 29, হয়নে? তো বৰ্গমূল মানে হ'ল এটা বৰ্গ সংখ্যাটো, যিটো বৰ্গ সংখ্যা সাপোজ ধৰি লোৱা এইটো এটা বৰ্গ সংখ্যা, হয়নে? এইটো বৰ্গ সংখ্যাৰ বৰ্গমূল উলিয়াবলৈ হ'লে যে এইটো বৰ্গটো কাৰ বৰ্গ সংখ্যা? তো 441টো 21ৰ বৰ্গ সংখ্যা, হয়নে? তো 441ৰ বৰ্গমূল হ'ব 21। তো বৰ্গমূল, তো চোৱা মই ইতিমধ্যে আলোচনা কৰিছোঁৱে যে বৰ্গমূল কি। বৰ্গমূল হ'ল যে বৰ্গ সংখ্যা এটা কোনটো সংখ্যাৰ বৰ্গ সংখ্যা, সেই সংখ্যাটোৱে হ'ল বৰ্গ সংখ্যাটোৰ বৰ্গমূল, হয়নে? তো মই ইয়াত কেনেকৈ বৰ্গ সংখ্যা এটাৰ পৰা বৰ্গমূল উলিয়াই তো সেইটো মই আলোচনা কৰিম। তো চোৱা ইয়াতে আছে 81, হয়নে? 81 এটা বৰ্গ সংখ্যা, হয়নে? কাৰ বৰ্গ সংখ্যা? 81টো হ'ল 9ৰ বৰ্গ সংখ্যা, তো 81ৰ বৰ্গমূল হ'ব কি? 9। তো চোৱা আমি বৰ্গমূলৰ চিন এটা আছে, তো বৰ্গমূলৰ চিনটো হ'ল আমি এনেকৈ দিওঁ, হয়নে? তো চোৱা 81ৰ বৰ্গমূল যদি উলিয়াব লাগে এই চিনটো দিব লাগিব, তো 81ৰ বৰ্গমূল হ'ব 9। ঠিক একেদৰে চোৱা যে 146, হয়নে? 146 এটা বৰ্গ সংখ্যা, এইটো কাৰ বৰ্গ সংখ্যা? 146টো 12ৰ বৰ্গ সংখ্যা, হয়নে? তো 146ৰ বৰ্গমূল হ'ব, তো আমি ইয়াতে এইটো চিনটো দিব লাগিব বৰ্গমূলৰ চিন, তো কি হ'ব? 12 হ'ব, হয়নে? চোৱা তো চোৱা তাৰপিছত চোৱা 7746, তো এইটো এটা বৰ্গ সংখ্যা, হয়নে? ইয়াৰ বৰ্গমূল কিমান? আৰু চোৱা তো 5929, তো এইও এটা বৰ্গ সংখ্যা, হয়নে? তো ইয়াৰ বৰ্গমূল কিমান? তো চোৱা আমাৰ এইকেইটা ক্ষেত্ৰত আমাৰ কি হৈছিলে? আমি এইখিনি মুখস্থ আছিলে, হয়নে? সেইকাৰণে আমি এইখিনি মুখে মুখে ওলাই দিব পাৰিছিলোঁ, কিন্তু সকলো সংখ্যাই মুখস্থ কৰাটো সম্ভৱ নহয়, হয়নে? তো সেইকাৰণে আমি এইকেইটাৰ বৰ্গমূল আমি মুখে মুখে উলিয়াব নোৱাৰোঁ। তো তাৰ কাৰণে আমাৰ কিছুমান পদ্ধতি আছে, যে এই সংখ্যাকেইটাৰ বৰ্গমূল উলিওৱা কিছুমান পদ্ধতি আছে, সেই পদ্ধতিৰ সহায়ত আমি এই যিকোনো বৰ্গ সংখ্যাৰে আমি বৰ্গমূল উলিয়াব পাৰোঁ। সেই পদ্ধতিকেইটা হ'ল চোৱা, তো ইয়াত চোৱা যে বৰ্গ সংখ্যা এটাৰ বৰ্গমূল নিৰ্ণয় কৰা পদ্ধতিকেইটা হ'ল যে 1 নম্বৰটো হ'ল মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা, 2 নম্বৰটো হ'ল হৰণ পদ্ধতিৰ দ্বাৰা, 3 নম্বৰটো হ'ল পৌনঃপুনিক বিয়োগৰ দ্বাৰা, 4 নম্বৰটো হ'ল আনুমানিক পদ্ধতি। এই পদ্ধতিৰ যিকোনো এটা পদ্ধতিৰ দ্বাৰাই আমি যিকোনো এটা বৰ্গ সংখ্যাৰে আমি বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ। তো সেয়ে ভিডিঅ'টো শেষলৈ চাব, কাৰণ মই ইয়াত
প্ৰতিটো পদ্ধতিৰ দ্বাৰাই কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰিব পাৰি সেইখিনি মই আলোচনা কৰিছোঁ। তো ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। তো চোৱা, মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা বৰ্গমূল নিৰ্ণয়। তো ইয়াত মই মৌলিক উৎপাদক বিশ্লেষণ কৰি কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰে সেইটো মই আলোচনা কৰিম। তো চোৱা, তাৰ আগত মই 12 আৰু 12ৰ বৰ্গ 146ৰ মৌলিক বিশ্লেষণ কৰিছোঁ। চোৱা, ইয়াত 12, তো 12ৰ বৰ্গ হ'ল 146, হয়নে? তো মই 12 আৰু 146ৰ মই মৌলিক উৎপাদক বিশ্লেষণ কৰিম। তো চোৱা, 12, হয়নে? তো 12ৰ আমি 2ৰে বিভাজ্য কৰিম, 2ৰে বিভাজ্য 6 বাৰ যাব, হয়নে? হ'ল। তো 12 সমান কিমান হ'ল? 2 পূৰণ 2 পূৰণ 3। ঠিক একেদৰে চোৱা যে 146 আমি 2ৰে বিভাজ্য কৰিম, 2ৰে 14ক যাব 7 বাৰ আৰু 4ক যাব 2 বাৰ, হয়নে? আৰু 2ৰে 7ক যাব 3 বাৰ, 1 বাকী হ'ল 12 হ'ল, 12 6 বাৰ, ঠিক আছে? তো চোৱা, 2ৰে 3ক যাব 1 বাৰ আৰু 1 বাকী ৰ'ব, হয়নে? তো 1 আৰু 6 ল'ব 16 হ'ব, 2ৰে 16ক যাব 8 বাৰ, তাৰপিছত 2ৰে 18ক যাব 9 বাৰ, 9ক 3ৰে যাব 3 বাৰ আৰু হ'ল। তো চোৱা, ইয়াত মই লিখিছোঁ যে 146ৰ যদি মই মৌলিক উৎপাদক বিশ্লেষণ কৰি কিমান হ'ব? চোৱা, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3। তো ইয়াত চোৱা যে এটা যিটো সংখ্যা আছিলে সেইটো সংখ্যা আৰু তাৰ বৰ্গ সংখ্যাৰ পাৰ্থক্যটো চোৱা যে ইয়াত এটা 2 আছিলে, তো ইয়াত চোৱা দুটা 2 হ'ল, হয়নে? তো ইয়াতো এটা 2 আছিলে, ইয়াতো দুটা হৈ গ'ল, হয়নে? তো ইয়াতো এটা 3 আছিলে, ইয়াতে হ'ল দুটা 3 হ'ল, হয়নে? তো চোৱা, এই বৰ্গ সংখ্যাটোৰ পৰা আমি বৰ্গমূল কেনেকৈ উলিয়াম চোৱা। তো মই আগতে আলোচনা কৰিছোঁৱে যে আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁৱে যে বৰ্গ সংখ্যা এটাৰ মৌলিক উৎপাদকবোৰ জোৰ পাতি থাকে, হয়নে? তো চোৱা, ইয়াতে জোৰ পাতি আছে, হয়নে? তো চোৱা, ইয়াতে কি হৈছে? এটাৰ পৰা দুটা হৈছে, এটাৰ পৰা দুটা হৈছে, এটাৰ পৰা দুটা হৈছে, হয়নে? তো মই কি কৰিম? যেতিয়া বৰ্গমূল উলিয়াম এই চিনটো দিম, 146 সমান 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 হ'ল। তো চোৱা, ইয়াৰ পৰা কি ওলাই আহিব? এই চিনটোৰ পৰা ওলাই আহিব যে এই জোৰা বান্ধি আছে, হয়নে? এই দুটাৰ পৰা এটা ওলাই আহিব, হয়নে? এই জোৰা বান্ধি আছে, এই দুটাৰ পৰা এই এটা ওলাই আহিব। তো এই এটা জোৰা বান্ধি আছে, এই দুটাৰ পৰা এটা 3 ওলাই আহিব। তো কিমান হ'ল? 2 2 4, 4 3 12। তো চোৱা, এনেকৈ আমি মৌলিক বিশ্লেষণ পদ্ধতিৰ দ্বাৰা আমি বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ। আৰু চোৱা, মই দুটামান আৰু উদাহৰণ দি দিছোঁ আমি কেনেকৈ আমি মৌলিক বিশ্লেষণ উৎপাদক পদ্ধতিৰে আমি বৰ্গমূল উলিয়াব পাৰোঁ। তো তাৰ মই দুটামান উদাহৰণ দি দিছোঁ, চোৱা। তো উদাহৰণ হিচাপে চোৱা যে 4096 আমি বৰ্গমূল উলিয়াব লাগে, হয়নে? তো ইয়াৰ বৰ্গমূল কি হ'ব? তো চোৱা, ইয়াক মই মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিত মই ইয়াৰ বৰ্গমূল উলিয়াম। চোৱা, তো মই ইয়াৰ মৌলিক বিশ্লেষণ কৰিম ফাৰ্ষ্ট। তো 4096, তো একক স্থানত 6 আছে, তো 2ৰে বিভাজ্য হ'ব, হয়নে? তো 2ৰে 4ক যাব 2 বাৰ, 0ক যাব 0 বাৰ, 9ক যাব 4 বাৰ, 9ৰ পৰা 4 2 8, 9ৰ পৰা 8 গ'লে 1, 16ক যাব 8 বাৰ, হয়নে? ঠিক একেদৰে চোৱা, 2ৰে 2ক যাব এবাৰ, 0 0, 4ক যাব 2 বাৰ, 8ক যাব 4 বাৰ, হ'ল। তো চোৱা, 2ৰে এককটো নাযায়, 10ক যাব 5 বাৰ, 2ক যাব 1 বাৰ, 2 বাৰ, হ'ল। 2ৰে গ'ল, 1 বাকী ৰ'ল, 5 বাৰ 6 বাৰ, 2ৰে গ'ল, 2ক গ'ল 1 বাৰ, তাৰপিছত ইয়াতে 5 থাকিল, 5ক 2 2 4, তাৰপিছত 16ক যাব 8 বাৰ, হ'ল। তো চোৱা, 2ৰে ইয়াৰ 12ক যাব 6 বাৰ, 8ক যাব 4 বাৰ, 2ৰে 3ক যাব 1 বাৰ,
তো চোৱা মই 4096 মই কি পালো চোৱা 2 পূৰণ 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 2 হয়নে তো চোৱা ইয়াত কেইটা জোৰা পাইছো চোৱা যে 1 জোৰ 1 জোৰ 1 জোৰ 1 জোৰ 1 জোৰ হয়নে তো ইয়াৰ যদি মই বৰ্গমূল লওঁ তো চোৱা মই বৰ্গমূলটো দিলে ইয়াতো দিব লাগিব হয়নে তো চোৱা যে কি হ'ব এই দুটাৰ পৰা এটা 2 ওলাব 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 আৰু এই দুটাৰ পৰা এটা 2 ওলাব হয়নে তো চোৱা আমি এইখিনি যদি পূৰণ কৰি দিওঁ এই সংখ্যাটোৰ বৰ্গমূল পাই যাম তো 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 2 গুণ 64 হয়নে মানে 4096 ৰ বৰ্গমূল হ'ল 64 তো আমি এনেকৈ মৌলিক বিশ্লেষণ কৰি ফেলে আমি বৰ্গ সংখ্যা এটাৰ আমি বৰ্গমূল উলিয়াব পাৰো হয়নে তো চোৱা আৰু মই লৈছো যে 9 ৰ বৰ্গমূল তো কেনেকৈ উলিয়াম তো চোৱা আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি লম 900 2 ৰে হৰণ কৰিলো 9 যাব 4 বাৰ আৰু 1 বাকি ৰব হয়নে তো ইয়াতে 10 হ'ল 2 ৰে 10 যাব 5 বাৰ আৰু 2 ৰে হৰণ কৰিলো 2 ৰে 4 যাব 2 বাৰ 5 যাব 2 বাৰ আৰু 1 বাকি ৰব হয়নে তো এইটো 5 তো 2 ৰে বিভাজ্য নহয় হয়নে তো 3 ৰে বিভাজ্য হয়নে চাম যে 2 যোগ 3 ৰে বিভাজ্য হ'ব হয়নে 2 ৰে 3 ৰে 2 তো নাযায় না 22 কিমান বাৰ যাব 22 যাব 7 বাৰ 7 বাৰ হলে 7 3 গুণ 21 22 ৰ পৰা 21 গলে 1 বাকি ৰব 1 আৰু 5 লগে 15 হ'ল 3 ৰে 15 যাব 5 বাৰ হয়নে ঠিক আছে আৰু 3 ৰে চাও যে 25 3 গুণ তো 5 ৰে যাব 5 বাৰ হল তো 900 সমান কি হ'ব চোৱা যে 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 পূৰণ 5 হল তো চোৱা যে ইয়াত চোৱা যদি বৰ্গমূল লওঁ আমি ইয়াৰে তো কি হ'ব এই 2 এটা জোৰা বান্ধিব 3 3 জোৰা বান্ধিব আৰু 5 আৰু 5 জোৰা বান্ধিব তো ইয়াৰ পৰা কি হ'ব 2 টো ওলাই আহিব ইয়াৰ পৰা 3 এটা ওলাই আহিব ইয়াৰ পৰা 5 ওলাই আহিব তো এখিনি পূৰণ কৰিলে কি হ'ব 3 2 গুণ 6 6 5 গুণ 30 তো 9 ৰ বৰ্গমূল হ'ব 30 তো এনেকৈ আমি যিকোনো বৰ্গ সংখ্যাৰে এনেকৈ মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি বৰ্গমূল উলিয়াব পাৰো তো ইয়াত চোৱা যে মই হৰণ পদ্ধতিৰ দ্বাৰা কেনেকৈ বৰ্গ সংখ্যা এটাৰ পৰা বৰ্গমূল নিৰ্ণয় কৰিব পাৰো তো ইয়াত চোৱা 9604 আৰু 2 নম্বৰটো আছে 529 হয়নে তো এই দুটাৰ মই বৰ্গমূল উলিয়াই দেখাই দিম হৰণ পদ্ধতিৰ সহায়ত তো চোৱা প্ৰথমতে আমি কি কৰিম হৰণৰ পাতি লম এনেকৈ 9604 হয়নে প্ৰথমতে কি কৰিম আমি শেষৰ পৰা মানে সোঁফালৰ পৰা আমি দুটা দুটাকৈ ইয়াৰ জোৰ বান্ধি লম তো 1 জোৰ হ'ল 1 জোৰ হ'ল হয়নে তাৰপিছত চোৱা প্ৰথমতে আমি 96 টো 96 বা 96 আছে হয়নে সো 96 তকৈ সৰু বৰ্গ সংখ্যা কি মানে আমি চোৱা ইয়াত যেটো বাৰ দিম ইয়াতো আমি হেতু বাৰে দিব লাগিব তো 96 তকৈ সৰু বৰ্গ সংখ্যা হৈছে 81 হয়নে 9 9 গুণ 81 বা 10 10 গুণ 100 হৈ যাব হয়নে তো মই ইয়াত 9 বাৰ দিম আৰু ইয়াতো 9 দিম তো ইয়াত মই যেটো ইয়াতো হেই দিব লাগিব তো 9 9 গুণ এইটো তো বৰ্গ সংখ্যা হ'ব মানে 96 তকৈ সৰু বৰ্গ সংখ্যাটো পাতিব লাগে হল তো চোৱা নেক্সট আমি হৰণত কি কৰো বিয়োগ কৰো হয়নে তো 6 ৰ পৰা 1 গলে 5 9 ৰ পৰা 8 গলে 1 হল ইয়াৰ পিছত কি হ'ব এই যে জোৰাটো গোটেইখিনি নামি আহিব তো ইয়াত 4 0 আৰু 4 হল তাহলে আমি এইটো এনেকৈ দিম হল এতিয়া চোৱা এইটো যে পাইছো এইটোৰ কি হ'ব ইয়াত আহিব ই হ'ব 9 পূৰণ মানে ইয়াতে ই আহিলে দুগুণ হৈ আহি যাব 9 দুগুণ 18 মানে এইটো ইয়াতে আমি পাতিম এইটো আমি দুগুণ পাতিলাম ইয়াত 9 দুগুণ 18 পাতি হল তো চোৱা ইয়াত আমি এতিয়া ইয়াতে আমি যেটো সংখ্যা দিম আমি ইয়াতো হেতু সংখ্যাই দিব লাগিব যাতে ইয়া বিভাজ্য হয় তো চোৱা মই 18 যদি মই 5 দিও ইয়াতে তো ইয়াতো 5 দিব লাগিব হয়নে
তো চোৱা 5 5 গুণ 25 5 হাতে 2 40 40 এ 2 42 হাতে 4 5 4 9 তো বহুত সৰু হৈ আছে না তো মই ইয়াত যদি 8 বাৰ দি চাও চোৱা ইয়াতে যদি 8 দিও ইয়াতো মই 8 দিব লাগিব হয়নে চোৱা ইয়াত মই অলৰেডি 18 আছে 8 7 গুণ 64 4 হাতে 6 8 7 গুণ 64 64 এ 6 70 হয়নে 8 1 গুণ 8 8 হাতে 15 হলনে তো চোৱা মই যদি ইয়াত 8 বাদ দিও তো ইয়াতো কি হল 8 হৈ যাব হয়নে তো ইয়াতে চোৱা মিলি গৈছে তো ইয়াৰ ভাগশেষ হ'ব 0 তো ইয়াৰে চোৱা এইটো কিমান ওলাইছে এইটো ওলাইছে 90 তো 9604 ৰ বৰ্গমূল হ'ব 98 তো আমি এনেকৈ হৰণ পদ্ধতিৰ সহায়ত যিকোনো বৰ্গ সংখ্যাৰে আমি বৰ্গমূল নিৰ্ণয় কৰিব পাৰো তো চোৱা এইটোও চোৱা যে প্ৰথমতে আমি ইয়াত এনেকৈ পাতি লম 529 হল এতিয়া চোৱা যে আমি সোফালৰ পৰা আমি ইয়াক জোৰ বান্ধি লম তো ইয়াতে ই দুটা হল তো ই এটো জোৰত ই অকলে হ'ব হল তো চোৱা প্ৰথমতে চোৱা 5তকৈ সৰু বৰ্গ সংখ্যা কি হ'ব তাই সকলোৱে জানো 5তকৈ সৰু বৰ্গ সংখ্যা হৈছে 2 4 হয়নে তো 4 কি বাদ দিম আমি 2 পূৰণ 2 তো ইয়াতে আমি 4 পাতিম হল তাৰ পিছত চোৱা আমি বিয়োগ কৰিম 5ৰ পৰা 4 গলে 1 তাৰ পিছত কি হ'ব এইখিনি গটেখিনি নামি আহিব হল তো এতিয়া কি হ'ব যে এই 2টোৰ 2 গুণ হ'ব 2 পূৰণ 2 কিমান হ'ব ইয়াত 4 হ'ব তো চোৱা যে মই ইয়াত 4 হল তো ইয়াত এটা স্পেস দিম যে এইটো যি হ'ব ইয়াত মই যি পাতিম তো ইয়াতো হে পাতিব লাগিব যাতে সংখ্যাটো বিভাজ্য হয় তো চোৱা মই 2 পাতিছিল তো 42 দিলে ইয়াতো 2 হ'ব তো 42 দ্বিগুণ কিমান হ'ব 2 দ্বিগুণ 4 4 দ্বিগুণ 8 তো 84 হ'ল তো মই 43 ধৰি চাও 3 3 গুণ 9 4 3 গুণ 12 তো মই যদি ইয়াত 3 দিও তো ইয়াতো 3 দিব লাগিব তো কিমান হ'ল 129 তো বাকি কিমান হ'ল 0 তো এইটো কিমান হৈছে 23 হয়নে তো 529 ৰ বৰ্গমূল হ'ব 23 সৰি 23 হয়নে আৰু এনেকৈ তোমালোকে এই হৰণ পদ্ধতিৰ দ্বাৰা যিকোনো এটা বৰ্গ সংখ্যাৰে বৰ্গমূল উলিয়াবা আৰু যদি কিবা অসুবিধা পাইছা তেতিয়াহলে সেইখিনি মোক কমেন্ট কৰি জনাবা তো চোৱা পৌনঃপুনিক বিয়োগৰ দ্বাৰা বৰ্গমূল নিৰ্ণয় তো এইটো পদ্ধতিত মই যে বৰ্গ সংখ্যা এটা স্টেপ ওয়াইজ ক্ৰমিক প্ৰথম অযুগ্ম সংখ্যাৰ দ্বাৰা মই বিয়োগ কৰি যাম আৰু যিটো নম্বৰ স্টেপত মই বিয়োগফল শূন্য পাম সেইটোৱে হ'ব সেই নম্বৰ স্টেপটোৱে হ'ব সেই সংখ্যাটোৰ বৰ্গমূল হয়নে চোৱা সাপোজ মই ধৰি লৈছো যে উদাহৰণ স্বৰূপে 121 হয়নে তো 121ত মই স্টেপ ওয়াইজ কি কৰিম ক্ৰমিক অযুগ্ম সংখ্যাৰে বিয়োগ কৰি যাম তো চোৱা 121 এক নম্বৰ স্টেপ 121 বিয়োগ প্ৰথম অযুগ্ম সংখ্যা হ'ল 1 মানে কিমান হ'ব 120 দুই নম্বৰ স্টেপত মই 120ক তাৰ পিছত অযুগ্ম সংখ্যা হ'ল 3 তো কিমান হ'ব 117 হ'ল তাৰ পিছত 3 নম্বৰ স্টেপত মই 117ক তাৰ পিছত অযুগ্ম সংখ্যা হ'ল 5 তো কিমান পাম মই 112 তাৰ পিছত মই 4 নম্বৰ স্টেপত 112ক মই 7 বিয়োগ কৰিম কিমান পাম মই 105 হয়নে তো 5 নম্বৰ স্টেপত মই 105ক 9 বিয়োগ কৰিম হয়নে তো 9 বিয়োগ কৰিলে কিমান পাম মই 96 পাম তো 6 নম্বৰ স্টেপত মই 96ক মই 11 বিয়োগ কৰিম কিমান পাম মই 85 পাম হয়নে তো চোৱা মই 7 নম্বৰ স্টেপত মই 85ক মই 13 বিয়োগ কৰিম তো কিমান পাম মই 2 ইফালে 72 হয়নে তো 8 নম্বৰ স্টেপত মই 72 15 বিয়োগ কৰিম কিমান পাম 7 ইফালে 57 হয়নে তো 9 নম্বৰ স্টেপত মই 57ক মই 17 বিয়োগ কৰিম তো কিমান পাম মই 0 40 তো 10 নম্বৰ স্টেপত মই 40ক 19 বিয়োগ কৰিম
কিমান পাম মই 21 পাম আৰু 11 নম্বৰ ষ্টেপত মই 21 ক 21 ৰে বিয়োগ কৰিম মই কিমান পাম 0 তো চোৱা মই 11 নম্বৰ ষ্টেপত মই বিয়োগফল 0 পাইছো হয়নে তো চোৱা গতিকে কি হ'ব 121 ৰ বৰ্গমূল হ'ব 11 হল আৰু এনেদৰেই তোমালোকে এই 81 ৰ বৰ্গমূল উলিয়াই লবা আৰু কিমান নম্বৰ ষ্টেপত বিয়োগফল 0 পাইছা হেতু মোক জনাবা তো ইয়াত চোৱা যে অনুমানৰ দ্বাৰা বৰ্গমূল নিৰ্ণয় তো এইটো পদ্ধতিত আমি বৰ্গ সংখ্যা এটাৰ আমি বৰ্গমূলটো আমি মুখে মুখে উলিয়াব পাৰো তো চোৱা ইয়াতে প্ৰথমটো আছে 2304 হয়নে তো ইয়াত মই প্ৰথমতে কি কৰিম যে সোঁফালৰ পৰা মই দুটা দুটাকৈ ইয়াৰ জোৰ বান্ধিম তো ইয়াৰে এটা জোৰ হ'ল আৰু এইটো এটা জোৰ হ'ল তো চোৱা ইয়াৰে একক স্থানত আছে 4 তো বৰ্গ সংখ্যা এটাৰ তো মই আগৰ ভিডিঅ'টোত মই কৈছোৱে যে বৰ্গ সংখ্যা এটাৰ একক স্থানত 4 থাকিব যদিহে সংখ্যাটোৰ একক স্থানত 8 বা 2 থাকিব হয়নে কাৰণ 8 গুণ 64 আৰু 2 গুণ 4 তো 64 ৰ একক স্থানত 4 থাকে আৰু 2 ৰ বৰ্গৰো একক স্থানত 4 থাকে হয়নে তো চোৱা ইয়াৰে এই সংখ্যাটোৰ বৰ্গৰ শেষত বৰ্গমূলত এই সংখ্যাটোৰ বৰ্গমূলৰ শেষত 2 বা 8 থাকিব হয়নে এই দুটাৰ কোনবা এটা থাকিব তাৰ পিছত চোৱা যে 23 তো 23 তকৈ সৰু বৰ্গ সংখ্যা কি আছে চোৱা তো আমি জানো যে 23 তকৈ সৰু বৰ্গ সংখ্যা আছে যে 16 হয়নে তো 16 আছে তো 16 টো কাৰ বৰ্গ 16 ৰ বৰ্গমূল হ'ল 4 হয়নে তো ইয়াতে মই 4 দিম হ'ল তো এইটো সংখ্যাৰ তো বৰ্গমূল 42 হ'ব পাৰে নহলে বা 48 হ'ব পাৰে তো আমি ইয়াৰ পৰা কেনেকৈ বাছি হলাম 42 হয় না 48 হয় তো চোৱা এইটো যে 4 আছে তো মই 4 পিছত থকা সংখ্যা 5 এৰে মই পূৰণ কৰিম কিমান হ'ব 20 হ'ব হয়নে তো চোৱা ইয়াতে আছে 23 ইয়াতে পালো মই 20 পালো তো এইটো ডাঙৰ হৈ আছে হয়নে তো যেহেতু এইটো ডাঙৰ হৈ আছে গতিকে মই এই সংখ্যাটোৰ ডাঙৰ সংখ্যাটো লম তো চোৱা মুখে মুখে কৰিলে কিমান হ'ব 23 ৰ বৰ্গমূল হ'ব 48 হল চোৱা তো এইটোও চোৱা যে প্ৰথমতে মই কি কৰিম পাতি লৈছো যে সোঁফালৰ পৰা মই জোৰ বান্ধি লম হ'লনে তো বৰ্গ সংখ্যা এটাৰ একক স্থানত যদি 4 থাকে তেতিয়াহ'লে সংখ্যাটোৰ একক স্থানত কি থাকিব 2 বা 8 থাকিব হ'ল তো চোৱা ইয়াৰে বৰ্গমূলৰ সংখ্যাটোৰ একক স্থানত 2 বা 8 থাকিব হয়নে এতিয়া চোৱা এইটোৰ আছে 10 তকৈ সৰু বৰ্গ সংখ্যা কি হ'ল 10 তকৈ সৰু বৰ্গ সংখ্যা হৈছে 9 9 ৰ বৰ্গমূল কি 9 ৰ বৰ্গমূল হ'ব 3 তো ইয়াতে 3 ইয়াতো 3 তো 32 বা 38 হ'ব সংখ্যাটো হয়নে তো চোৱা মই এই 3 টো যে পালো 3 ৰ পিছত 3 ৰ লগত থকা 3 ৰ পিছৰ সংখ্যাটো 4 তো মই পূৰণ কৰি দিম মান পালো 12 পালো তো চোৱা ইয়াতে কি হৈছে চোৱা যে 12 টো 10 তকৈ ডাঙৰ মানে 10 টো মই ইয়াতকৈ সৰু পালো হয়নে গতিকে মই যেহেতু এটো সৰু পালো গতিকে মই সৰু সংখ্যাটো লম তো 1024 ৰ বৰ্গমূল হ'ব 32 তো এইটো কাটা যাব ঠিক একেদৰে চোৱা যে 5929 তো প্ৰথমতে মই তো ইয়াতে আছে চোৱা জোৰ বান্ধি ললো ইয়াতে একক স্থানত আছে বৰ্গ সংখ্যাটোৰ 9 আছে তো বৰ্গ সংখ্যা এটা একক স্থানত 9 থাকিব যদিও সংখ্যাটোৰ একক স্থানত 3 বা 7 থাকিব হয়নে কাৰণ 3 3 গুণ 9 7 7 গুণ 49 49 ৰ একক স্থানত 9 থাকে হ'ল তাৰ পিছত চোৱা যে ইয়াতে আছে 59 হয়নে তো 59 ৰ কৈ সৰু বৰ্গ সংখ্যাটো হ'ল যে 49 হয়নে 59 তকৈ হ'ল তো চোৱা তো ইয়াৰে 49 কাৰ বৰ্গমূল 49 হ'ল 7 ৰ বৰ্গমূল তো ইয়াতে 7 হ'ব হ'লনে তো এইটো 73 বা 77 ৰ বৰ্গ সংখ্যা হ'ব তো কাৰ হয় মই ভালকৈ চাম চোৱা
তো এইটো 7 পালোঁ মই 7ৰ লগত মই 7ৰ পিছৰ সংখ্যা 8ৰ লগত পূৰণ কৰি দিম 7 8 গুণ 56 হ'ল তো চোৱা যে মই 56 আৰু ইয়াতে আছে 59 তো ইয়াত মই 59 টো মই ডাঙৰ পাইছোঁ ডাঙৰ পালে তো মই ইয়াৰ ডাঙৰ সংখ্যাটোকে ল'ম তো এইটো কাটা যাব তো এইটো থাকিব 5929ৰ বৰ্গমূল হ'ব 77 হ'ল তো এনেকৈ আমি যিকোনো সংখ্যাৰে আমি যিকোনো বৰ্গ সংখ্যাৰে বৰ্গমূলটো আমি মুখে মুখে উলিয়াব পাৰোঁ তো চোৱা আৰু এটা মই কৰি দিছোঁ তো চোৱা ইয়াতে চোৱা যে বৰ্গ সংখ্যাটোৰ একক স্থানত 6 আছে হয়নে তো 6 থাকিলে বৰ্গমূলত কি থাকিব 4 নহ'লে বা 6 থাকিব কাৰণ 4 4 গুণ 16 16ৰ একক স্থানত 6 থাকে আৰু 6 6 গুণ 37 তো তাতো 6 থাকে হয়নে তো ইয়াৰ পিছত চোৱা যে 40 আছে 40তকৈ সৰু বৰ্গ সংখ্যা কি হ'ব 40তকৈ সৰু বৰ্গ সংখ্যা হ'ল যে 37 হয়নে 6 6 গুণ 37 তো 37ৰ বৰ্গমূল হ'ব 6 তো ইয়াতে 64 বা 66 হ'ব তো মই কেনেকৈ গম পাম চোৱা যে 6ৰ পিছত 6ৰ লগত মই 6ৰ পিছৰ সংখ্যা 7 পূৰণ কৰি দিম কিমান হ'ল 42 হ'ব তো 42 আৰু 40ৰ লগত তুলনা কৰা তো 40টো কি হয় 42তকৈ সৰু হয় তো মই যেতে এটো সৰু হয় তো সৰু সংখ্যাটো লম তো ইয়াৰ বৰ্গমূল হ'ব 64 তো 4090ৰ বৰ্গমূল হ'ব 64 হ'ল তো এনেকৈ আমি যিকোনো সংখ্যাৰে বৰ্গ সংখ্যাৰে আমি বৰ্গমূলটো মুখে মুখে উলিয়াব পাৰোঁ